শিৱসাগৰ বাৰোৱাৰী পূজা কমিটি আৰু শিৱসাগৰ বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰৰ সৌজন্যত তথা শিৱসাগৰ জিলা কৰ্তৃপক্ষৰ সহযোগত আৰু তেখেতসকলে আমাক বাছি দিয়া প্ৰায় শতাধিক পৰিয়ালক আজি আমি শিৱসাগৰ নগৰৰ দিখৌপুৰীয়া নামঘৰৰ সমীপৰ অঞ্চল মেলা চকৰ তথা আমাৰ পুৰণা আমোলাপট্টিৰ যিসকল ব্যক্তি আছে আমি যৎকিঞ্চিত এই দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছোঁ আৰু আজি এতিয়া এই 11 নম্বৰ ৱাৰ্ডৰ আমাৰ NK সাহু উপস্থিতিত আমাৰ বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰৰ সকলো সদস্যৰ উপস্থিতিত আমি অতি দুৰ্যোগৰ সময়ত আমি যৎসামান্য আমি এটা খাদ্যৰ টোপোলা এই সকলো ৰাইজলৈ আগবঢ়াইছোঁ। ধন্যবাদ।